কৃষ্ণ পবিত্ৰ ভাদ মাহৰ শুভ পৰিৱেশত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ বিশ্বনাথ জিলা শাখাৰ চাৰিআলি আঞ্চলিক অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপৰবাসমাৰ প্ৰাথমিক শাখাৰ এই বৰ্ণাঢ্য নামঘৰতো বিভিন্ন ধৰ্মীয় তথা আধ্যাত্মিক চৰ্চা মাহজোৰা কাৰ্যসূচীৰে আমি কৰি আহিছোঁ। তাৰ এক চানেকি স্বৰূপে আমি কিছু সময় ভাগৱত পাঠ আৰু আলোচনাৰ কিছু মত বিনিময় সমূহ সেৱক সন্ত সাধু মহন্তসকলৰ লগত আমি অভাজনে মত বিনিময় কৰিব বিচাৰিছোঁ। আমাৰ নাম শ্ৰী বিনীত বৰা। আপোনাসবে সকলোৱে আমাক হয়তো জানে, আৰু যিসকলে অপৰিচিত তেখেতসকলৰ কাৰণে আমি কৈছোঁ, চিনাকিটো দিছোঁ। বিশ্বনাথ চাৰিআলি উপৰবাসমাৰ প্ৰাথমিক শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘ। আমাৰ নাম বিনীত বৰা। গতিকে আমি এই পবিত্ৰ ক্ষণত মহাভাগৱত শাস্ত্ৰৰ দ্বিতীয় স্কন্ধৰ সৃষ্টি বৰ্ণনৰ দুলৰী অংশ কিছু পংখী পাঠ আলোচনাৰ কাৰণে আগবাঢ়ি আপোনাসবৰ শ্ৰীচৰণত পুনতেই সেৱা জনাইছোঁ আৰু আমি অনুষ্ঠানৰ মাজলৈকে সোমাই গৈছোঁ। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। अनिगमकल्पतरु गलितं फलशुकमुखद अमृतं द्रवसंयुतं प्रियत भगवत रसमलयं महुरसिका भुवि भावुका हरि राम राम प्रियत भागवत रसमलयं महुरसिका भुवि भावुका हरि राम राम। কৃষ্ণ আপোনাসবে দেখিছে আমাৰ সন্মুখত ভাগৱত ভাগ আছে। আমি আক্ষৰিক বিশ্লেষণেৰে বা আমাৰ দৃষ্টিশক্তিৰে এয়া পঢ়া নাই। আমি ইয়াত লিখা কথাখিনিৰ আলমত যিখিনি সন্ত সাধু মহন্তসকলে পাঠ কৰি শুনাইছে তাৰ আলমত আমি কণ্ঠস্থ কৰি আপোনালোকৰ মাজত পাঠ আৰু আলোচনাৰ কাৰণে আগবাঢ়িছোঁ। কেৱল বাংময় মূৰ্তি ভগৱন্তৰ প্ৰতীক চিহ্ন হিচাপে আমাৰ মনত যাতে দম্ভদৰ্প অহংকাৰে ঠাই নাপায় তাৰ কাৰণে পৰম পুৰুষ ভগৱন্ত সাক্ষীৰ স্বৰূপে আমি এইভাগি প্ৰতিষ্ঠা কৰি লৈ পাঠলৈ আগবাঢ়িছোঁ। কৃষ্ণ অৰিষি নকৰ প্ৰশ্ন মনোহৰ শুনি সুতে কৈবে লৈলা শুনা মুনিগণ হৈয়ায়ে কমন তাত পাছে যেন ভৈলা ও শুক দেৱতাৰ বাক্য সাৰোধাৰ শুনি ৰাজা পৰীক্ষিত কৃষ্ণৰ চৰণে একান্ত যতনে নিষ্কামে ধৰিলা চিত কৃষ্ণ গুণগান কৰন্তে শ্ৰৱণ হৈ গইলা ভাগ্য উদয় মৰণ সময় জানি মহাশয় ধৰ্ম অৰ্থ কাম চয়। পদে কি কৈছে যে শৌনক আদি ঋষি সমস্তই অতি মনোমোহা প্ৰশ্ন কৰিছিল যে সাংসাৰিক পথটো অতিক্ৰম কৰিবৰ কাৰণে কি কৰ্ম কৰি আমি অগ্ৰসৰ হ'ব লাগিব যোগাত্মক তথা সফলযুক্ত পথেৰে। এই কথাৰ বিষয়ৰ আলমত ৰজা পৰীক্ষিতে কি সুধিলে, শুকদেৱে কি ক'লে আমাকো কোৱা বুলি শৌনক আদি ঋষি সমস্তই যেতিয়া সুন্দৰ আৰু মনোমোহা প্ৰশ্নৰ অৱতাৰণা কৰিলে তেতিয়া সুতে কি ক'লে সেই কথাখিনি আমাক কৈছে যে শুনা মুনিগণ, হে মুনিসকল তোমালোকক কওঁ শুনা, হৈয়া এক মন, তোমালোকে স্থিতপজ্ঞ হৈ এক মন দি পেলাই শুনিবা।
তাতপ আছে যেন ভৈল। ইয়াৰ পিছত কি হ'ল? শুক দেৱতাৰ বাক্য সাৰুদাৰ, মহামুনি শুকৰ সাৰময় বাক্য শুনি ৰাজা পৰীক্ষিত অৰ্থাৎ ৰজা পৰীক্ষিতে কৃষ্ণৰ চৰণে ভগৱন্তৰ শ্ৰীচৰণত একান্ত যতনে অতি যত্ন সহকাৰে নিষ্কামে ধৰিলা চিত, অৰ্থাৎ তেওঁৰ চিত মন একাত্ম কৰি দিলে কামনামুক্ত বাসনামুক্তভাৱে। গতিকে আমি ভগৱন্তক ভজিবলৈ হ'লে, সাধুৰ সংগত ভক্তি কৰিবলৈ হ'লে আমি কি হৈ ল'ব লাগিব? ৰজা পৰীক্ষিতৰ দৰে, শৌনকাদি ঋষি সমস্তৰ দৰে আমি কামনামুক্ত হৈ ল'ব লাগিব। মায়ামুখী কামনা বাসনাক প্ৰশ্ৰয় নিদি ভক্তিমুখী সত্য শৌচ ক্ষমা দয়াক প্ৰশ্ৰয় দি আমি আগবাঢ়িব লাগিব। কাৰ দৰে? ৰজা পৰীক্ষিতৰ দৰে। গতিকে কৃষ্ণৰ গুণ যশ শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে তেওঁৰ মনত সুন্দৰ ভাৱনাৰ উদয় হ'ল, মহাভাগ্যৰ উদয় হ'ল, আৰু ভগৱন্তৰ কৃপাত সৎসংগৰ সান্নিধ্যত তেওঁ পুৰুষাৰ্থ অৰ্জন কৰিবলৈ সক্ষম হ'ল। পুৰুষাৰ্থ মানে জীৱই পৰম পুৰুষৰ অৰ্থে কৰ্ম কৰি যি সফলতা লাভ কৰে তাকেই পুৰুষাৰ্থ বুলি কৈছে। ইয়াত তিনিটা পুৰুষাৰ্থক ঠাই দিছে, ধৰ্ম অৰ্থ কাম। গতিকে এই তিনিটা বস্তু আপুনি আমি প্ৰত্যেকেই পাব পাৰোঁ ৰজা পৰীক্ষিতৰ দৰে। কিন্তু 4 নম্বৰটো আপুনি নিজে ইচ্ছা কৰিলে নাপায়, সেইটো গোসাঁয়ে অৰ্থাৎ ভগৱন্তই আপোনাক কৃপা কৰি পেলাই দিয়া বস্তু, সেইটোৱে হৈছে মুখ্য। গতিকে তাৰ পৰৱৰ্তী পদে আমাক কি কৈছে আমি চাম। এ ৰাম ভাৰ্যা পুত্ৰ ধন শৰীৰ সৃজন ৰাজ্য আদি অনুযত সবাৰো মমত তেজিয়া শুকত পুচিলা ঈশ্বৰত অসবে পৰি হৰি মনে কৃষ্ণক স্মৰি শুকৰ চৰণ চাই কৃতাঞ্জলি ধৰি আতি মৃদু কৰি বিনা অন্ত মহাৰাই ধন্য মুনি বৰ তোমাৰ উত্তৰ সাক্ষাতে পাইলো প্ৰমাণ মূৰ মোহ জাল তাকো তত কাল কৰিলা সবে নিৰ্জান। কি বুলি কৈছে? যে ভগৱন্তৰ ভাগৱত তথা ভক্তিমুখী শুনা কথাবিলাক শুনি তেওঁৰ মনৰ পৰা যি ৰাজ্য ধন পুত্ৰ ভাৰ্যাৰ প্ৰতি থকা যিটো মোহাচন্ন ভাৱ, সেইটো তেওঁৰ সমূলি নাইকিয়া হ'ল, আৰু কেৱল মনৰ চিন্তাবিলাক সুখস্বৰূপ মহাসাধুৰ চৰণত অৰ্পণ কৰি ভক্তিমুখী কথালৈ তেওঁ গভীৰভাৱে গুৰুত্ব আৰোপ কৰিলে। গতিকে আমিও এতিয়া ভাগৱত সৎসংগত শুনাৰ লগে লগে পুত্ৰ ভাৰ্যা বিষয়ৰ প্ৰতি থকা যিটো কামনা বাসনাযুক্ত চিন্তা, তাক পৰিহাৰ কৰি ভক্তিমুখী চিন্তাত সৎসংগৰ মাধ্যমেৰে গুৰুমুখী জ্ঞানেৰে আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। এই আধ্যাত্মিক আদৰ্শ আমাক সুন্দৰকৈ প্ৰদান কৰিছে। সবে পৰিহৰি মনে কৃষ্ণক স্মৰি, গতিকে সকলো কথা বাদ দি কেৱল ভগৱন্তক স্মৰণ কৰি গুৰুৰূপী শুকদেৱৰ চৰণলৈ চাই তেওঁ ক'বলৈ ধৰিলে। কি বুলি? কৃতাঞ্জলি ধৰি অৰ্থাৎ হাতকেইটা জোৰ কৰি অতি মৃদু কৰি এটা মিচিকীয়া হাঁহিৰে বিনা অন্ত মহাৰাই আৰু ইনাই বিনাই ক'বলৈ ধৰিলে। কি বুলি ক'লে? যে তুমি যিখিনি কথা ক'লা সেই কথাখিনি শুনাৰ লগে লগে মোৰ মনৰ পৰা মোহাচন্ন ভাৱনা আপোনা আপুনি আঁতৰ হ'ল, কিন্তু এই বিশ্ব ব্ৰহ্মাণ্ডখন ভগৱন্তই কেনেকৈ সৰ্জন কৰিছে এই বিষয়ে আমাৰ জানিবলৈ মন গৈছে, কেনেকৈ পালন কৰিছে আমাৰ এই কথাখিনি জানিবলৈ ইচ্ছা গৈছে। গতিকে আমাক সেই বিষয়ে কোৱা বুলি কৈছে। গতিকে ধন্য মুনি বৰ তোমাৰ উত্তৰ সাক্ষাতে পাইলো প্ৰমাণ ইটো বিশ্ব খান প্ৰভু নাৰায়ণ কিমতে কৰা সৰ্জন কিমতে পালন্ত পুনু সংহাৰন্ত কিশব শক্তিক ধৰি ইশব সংশয় চেদি বেলা গয় গুৰুক মোক কৃপা কৰি ভাগ্য আছে যাতো মৰণ বেলাত পাইলোহু তোমাক লাগ বুলিতে বচন জোৰাই নয়ন মনে ৰৈলা মহাভাগ এ ৰাম সুতে শৌনকত কন্ত হৰিষত ৰাজাৰ কাকুতি শুনি নমি কৃষ্ণ পাৱ হৈয়া প্ৰেম ভাৱ কৈবে লৈলা সুত নি ৰাম ৰাম হৰি ৰাম ৰাম। গতিকে
এই বিশ্ব ব্ৰহ্মাণ্ড কেনেকৈ সৰ্জন কৰিছে, কেনেকৈ পালন কৰিছে, কি শক্তিৰ প্ৰভাৱত এই জীৱ জগত বা সমস্ত জগত পৰিচালিত হৈছে, সেই বিষয়ে কৃপা কৰি দয়া কৰি তুমি মোক কোৱা, মই তোমাক গুৰু মান্যতা কৰি এই প্ৰশ্নৰ অৱতাৰণা কৰিছোঁ বুলি কৈ মহাভাগ্যৰ বলত যে তোমাক সান্নিধ্য লাভ কৰিলোঁ, এই কথা পৰীক্ষিত ৰজাই উপলব্ধি কৰিছে আৰু শৌনকাদি ঋষি সমস্তই সূতৰ মাধ্যমেৰে উপলব্ধি কৰিছে। গতিকে সেই মহাভাগৱত সদৃশ ৰজা পৰীক্ষিত আৰু এফালে মহাভাগৱত সদৃশ শৌনকাদি ঋষি সমস্ত, এই দুয়ো পক্ষই দুটা মতবাদত, পৰোক্ষ আৰু প্ৰত্যক্ষ মতবাদত মৌন হৈছে বুলি কৈছে। বিশেষকৈ ৰজা পৰীক্ষিতে এই প্ৰশ্নৰ অৱতাৰণা কৰি কিছু সময় মনে মনে আছে আৰু তেতিয়াই শৌনকাদি ঋষি সমস্তই শুকে কোৱা কথাখিনি মানে সুধিছে আৰু সুতে ঋষি সমস্তক ক'বলৈ আৰম্ভ কৰিছে। এয়াই হ'ল আজি এই বিষয়ৰ ক্ৰিয়দ অংশৰ কিছু আলোচনা। আমি ইমানতে সামৰিছোঁ আৰু দোহাৰিবলৈ আগবাঢ়িছোঁ। হে ৰাম ভাগ্য আছে জাতো মৰণ বেলাত পাইলোহো তোমাক লাগ, বুলিতে বচন জোৰাই নয়ন মনে ৰৈলা মহাভাগ। অসুতে শৌনকত কণ্ঠ হৰিষত ৰাজাৰ কাকুতি শুনি, হয়া প্ৰেম ভাৱ নমি কৃষ্ণ পাৱ, কৈবে লৈলা শুক মো নি ৰাম ৰাম হৰি ৰাম ৰাম। জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনৰ গতি নাহিকে মৰণে, অপৰাধ ক্ষমাগিত বিদায় খিল হৰি, মুখ ৰক্ষা কৰিছনে, মুখ ৰক্ষা কৰিছনে। কৃষ্ণ হৰি অ